নমস্কাৰ প্ৰিয় দৰ্শক, নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে কেতিয়াবা ভাবিছেনে কিয় কিছুমান মানুহৰ সম্পৰ্ক বহু বছৰ ধৰি মজবুত হৈ থাকে আৰু কিছুমান সম্পৰ্ক অলপ দিনতেই ভাঙি যায়? কিয় কিছুমান মানুহে নিজৰ পৰিয়াল, বন্ধু বান্ধৱ আৰু প্ৰেমৰ সম্পৰ্কত সুখ নাপায়? চাওক, জীৱনত সুখী হ'বলৈ ধন বা সফলতা যথেষ্ট নহয়। সঁচাকৈ সুখী জীৱনৰ মূল চাবিকাঠি হৈছে ভাল সম্পৰ্ক। আৰু আজিৰ এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব ভাল সম্পৰ্ক বজাই ৰখাৰ গোপন 7টা ৰহস্য, যিবোৰে আপোনাৰ জীৱনত প্ৰেম, বন্ধুত্ব আৰু পৰিয়ালৰ সম্পৰ্কক শক্তিশালী কৰিব। যদি আপুনি নিজৰ জীৱনত ভাল সম্পৰ্ক বিচাৰে, হাই কাজিয়া কম কৰিব বিচাৰে বা মানুহৰ সৈতে সুখেৰে থাকিব বিচাৰে, এই ভিডিঅ'টো শেষলৈকে চাওক। আৰু এটা কথা, এই ভিডিঅ'টো শিক্ষামূলক আৰু প্ৰেৰণামূলক উদ্দেশ্যৰে বনোৱা হৈছে। ইয়াত দিয়া পৰামৰ্শসমূহ সাধাৰণ জীৱনৰ অভিজ্ঞতা আৰু ব্যক্তিগত উন্নতিৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে। প্ৰত্যেকজন মানুহৰ পৰিস্থিতি বেলেগ বেলেগ হ'ব পাৰে, সেয়ে নিজৰ পৰিস্থিতি অনুসৰি সিদ্ধান্ত ল'ব। ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ মটিভেশ্যন আৰু লাইফৰ টিপছ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ ৰহস্যটো হ'ল ৰেছপেক্ট, সন্মান। যিকোনো সম্পৰ্কৰ প্ৰথম আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ ভিত্তি হৈছে সন্মানটো। প্ৰেম থাকিলেও কিন্তু যদি সন্মান নাথাকে তেন্তে সেই সম্পৰ্ক বেছি দিন ধৰি টিকি নাথাকে। কিন্তু সন্মান মানে কি? সন্মান মানে হৈছে আনজনৰ কথা শুনা, আনজনৰ অনুভূতিটো বুজা আৰু তেওঁক কেতিয়াও অপমান নকৰা। যেতিয়া আপুনি মানুহক সন্মান দিয়ে, মানুহেও আপোনাক সন্মান দিয়ে। গতিকে সম্পৰ্ক বচাবলৈ হ'লে বা সম্পৰ্ক যদি ভাল কৰিব বিচাৰে তেন্তে আনজনক ৰেছপেক্ট দিয়া শিকক, আনজনক ৰেছপেক্ট দিয়ক। যিকোনো সম্পৰ্কত সন্মান থকাটো অতি প্ৰয়োজনীয়। 2 নম্বৰ ৰহস্যটো হৈছে কমিউনিকেশ্যন, ভাল যোগাযোগ। বহুতো সম্পৰ্ক ভাঙে কেৱল এটা কাৰণতেই, কথা নকয় তেওঁলোকে। যিকোনো সমস্যা হ'লে মনে মনে কষ্ট পাই থাকে, কিন্তু নিজৰ অনুভূতি প্ৰকাশ নকৰে। এইটো কিন্তু ভুল। ভাল সম্পৰ্ক মানে খোলাখুলি কথা কোৱা। যদি কিবা সমস্যা থাকে শান্তভাৱে আলোচনা কৰক। আলোচনাৰ মাধ্যমত বহু ভুল বুজাবুজি নিজেই শেষ হৈ যায়। সেইকাৰণে সম্পৰ্ক শক্তিশালী কৰিবলৈ হ'লে নিজৰ অনুভূতিটো প্ৰকাশ কৰিব, খোলাখুলি আলোচনা কৰিব, কথা পাতিব, মনে মনে নাথাকিব। 3 নম্বৰ ৰহস্যটো হৈছে বিশ্বাস। যিকোনো সম্পৰ্কত বিশ্বাস নাথাকিলে সেই সম্পৰ্ক কিন্তু দীঘলীয়া টিকি নাথাকে। বিশ্বাসটো এটা কাঁচৰ দৰে হয়, এবাৰ ভাঙিলে আকৌ আগৰ দৰে নহয়। সেয়ে যিকোনো সম্পৰ্কত মিছা কথা কোৱা বন্ধ কৰক আৰু প্ৰতাৰণা নকৰিব। সদায় সঁচা কথা ক'ব। যেতিয়া বিশ্বাস থাকিব সম্পৰ্ক নিজে নিজেই মজবুত হ'ব। সেইকাৰণে যিকোনো সম্পৰ্কত বিশ্বাসটো অতি প্ৰয়োজনীয়। আৰু 4 নম্বৰ ৰহস্যটো হৈছে বুজাবুজি। যিকোনো সম্পৰ্কত যদি বুজাবুজি নাথাকে সেই সম্পৰ্কও দীঘলীয়া টিকি নাথাকে। প্ৰত্যেক মানুহ একে নহয়, কিন্তু সকলোৰে চিন্তাধাৰা বেলেগ বেলেগ থাকে, স্বভাৱ, অনুভূতি এইবোৰ চবৰ বেলেগ বেলেগ থাকে, একে নাথাকে চবৰ। সেইকাৰণে এজনে আনজনক বুজিবলৈ চেষ্টা কৰিব। যেতিয়া এজনে আনজনক বুজে তেতিয়া কাজিয়াও কম হয়। সেইকাৰণে যিকোনো সম্পৰ্ক বজাই ৰাখিবলৈ হ'লে আণ্ডাৰষ্টেণ্ডিংটো প্ৰয়োজনীয় হয়, বুজাবুজিটো প্ৰয়োজনীয়। আৰু 5 নম্বৰ ৰহস্যটো হৈছে ক্ষমা। যিকোনো সম্পৰ্কত ভুল হ'বই, কিন্তু সফল সম্পৰ্কৰ গোপন কথা হৈছে ক্ষমা। যদি আপুনি সকলো ভুলক মনত ৰাখে তেন্তে সম্পৰ্ক কেতিয়াও সুখী নহ'ব। সেয়ে ক্ষমা কৰিবলৈ শিকক। ক্ষমা মানে দুৰ্বলতা নহয়, ক্ষমা মানে হৈছে শক্তি। গতিকে ক্ষমা কৰিবলৈ শিকক। 6 নম্বৰ ৰহস্যটো হৈছে টাইম, সময় দিয়াটো। সম্পৰ্কত সময় দিয়াটো অত্যন্ত দৰকাৰী। আজিকালিৰ ব্যস্ত জীৱনত মানুহে সময় দিব নোৱাৰে, কিন্তু সত্যটো হৈছে সম্পৰ্ক টিকি থাকিবলৈ হ'লে সময় দিব লাগিব। পৰিয়ালৰ সৈতে সময় কথা পাতক, প্ৰিয়জনৰ লগত মুহূৰ্তবোৰ উপভোগ কৰক। এইবোৰে সম্পৰ্ক মজবুত কৰে। আৰু 7 নম্বৰ ৰহস্যটো হৈছে প্ৰশংসা। চাওক, যিকোনো মানুহে নিজৰ প্ৰশংসাটো ভাল পায়, কিন্তু বহু মানুহে এইটো নকৰে। যদি আপোনাক জীৱনত কোনোবাই আপোনাৰ বাবে ভাল কাম কৰিছে বা যিকোনো এটা সহায় কৰিছে আপোনাৰ হৈ, যিকোনো হ'ব পাৰে, তেওঁক ধন্যবাদ জনাওক, তেওঁৰ প্ৰশংসা কৰক। এই সৰু এটা শব্দই সম্পৰ্কক বহুতো মজবুত কৰে। প্ৰিয় দৰ্শক, জীৱনত ধন, সম্পত্তি, সফলতা সকলো পাব পাৰে, থাকিবও পাৰে, কিন্তু যদি সম্পৰ্ক ভাল নাথাকে তেন্তে সেই সুখ অসম্পূৰ্ণ থাকে। এইটো সদায় মনত ৰাখিব। সেয়ে সন্মান দিব, বিশ্বাস ৰাখিব, সময় দিব আৰু মানুহক বুজিবলৈ চেষ্টা কৰিব। এই 7টা কথা যদি জীৱনত আপুনি প্ৰয়োগ কৰে তেন্তে আপোনাৰ সকলো সম্পৰ্ক শক্তিশালী হৈ যাব।
প্ৰিয় দৰ্শক, যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰক আৰু কমেণ্টত লিখিব ভাল বেয়াটো। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আকৌ লগ পাম বেলেগ এটা টপিকৰ সৈতে বেলেগ এটা ভিডিঅ'ত। তেতিয়ালৈকে সুখী থাকক, সুস্থ থাকক। জয় আই অসম।